हेलो एवरीवन সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এতিয়া দুপৰীয়া 12টা বাজিছে মই পাকঘৰত কাম কৰি আছো মানে ভাত বনাই আছো ভাবিলো ব্লগ এটা আৰম্ভ কৰি দিও আজি কেইবাদিনো হ'ল ব্লগ দিব পৰা নাই গাছাবিলাক ভাল নাছিলে এই কাৰণে আৰু এতিয়া সৰু ব্লগ এটা আপোনালোকৰ লগত আজি শেয়াৰ কৰিম তেনেহলে বলকচোন আজি ব্লগটো আৰম্ভ কৰো আৰু দুপৰীয়া আজি মই এটা টেঙা ৰেচিপি বনাম মানে দুপৰীয়া বনাম এতিয়া ঢেকিয়া শাকৰ লগত বৰ টেঙা বনাম মানে ঢেকিয়া শাক বৰ টেঙা বনাম আপোনালোকৰ লগতো ৰেচিপিটো শেয়াৰ কৰিম তেনেহলে আজি পাকঘৰৰ পৰা আৰম্ভ কৰো আৰু এতিয়া আমাৰ ইয়াত বতৰটো কেনেকুৱা হৈ আছে চাওকচোন ইমান ডাৱৰীয়া নিচিনা হৈ আছে হয় দেখুৱাই আছো আপোনালোকক দেখিছেনে ৰ'দ চত একেবাৰে ভালকৈ দিয়া নাই ডাৱৰীয়া নিচিনাই হৈ আছে বতৰটো এই আকাশখন একদম কোলা মোলা নিচিনা হৈ আছে কোন টাইমত বৰষুণো দিব পাৰে ঠিক নাই আৰু ৰাতিপুৱা অকণমান বতৰটো গৰম নিচিনা ভাৱ এটা আছিলে ৰ'দ আছিলে এতিয়া এনেকুৱা হৈ আছে ইয়া গাখীৰ দি থৈ গৈছেহি গমেই নাপাওঁ আচলতে ছোৱালীক খুৱাই আছিলোঁ আৰু শুই পেলাই মই নিজেও অকণমান শুয়ে গ'লোঁ ইয়া বতৰটো আকৌ ৰ'দ দিছে ভালেই হৈছে কাপোৰকেইটাও শুকাই যাব মোৰ কাপোৰ বহুত ধুলো আজি কাপোৰকেইটা মেলি থৈছোঁ বৰষুণ দিলে আকৌ কাপোৰ মেলিবলৈও জেগা নোহোৱা নিচিনাহে হয় ৰ'দটো দিছে ভালেই হৈছে হ'লেও অলপ গৰম নিচিনা ভাৱ এটা আহিছে আৰু পিঠাগুড়ি অলপ খুন্দিছিলোঁ অকণমান ৰ'দত দি দিওঁ ৰ'দলৈ লৈ আহিছোঁ প্লেট দেখিছে এইকেইখন প্লেট মই সিদিনা নিজে ভাঙিলোঁ মনটো ইমান বেয়া লাগি আছে ডাঙৰ ডাঙৰ প্লেট আছিলে দুখন একেলগে গুচি গ'ল মানে বাচনৰ এই ৰেগডালৰ পৰা এনেকৈ টানি আনোতেই দুখন তিনিখন একেলগে ভাঙি গ'ল ইমান বেয়া লাগিছে মই এইকেইখন যে মোৰ বিয়াৰ লগতে আনা মানে মোৰ লগত আনা প্লেট এতিয়াও আছে এতিয়া মানে মোৰতো বিয়া এতিয়া 4 বছৰ চলি আছে আৰু প্লেটকেইখন অকণমান কালাৰটো উঠিছিল আৰু হ'লেও ইমান ডাঙৰ আছিল প্লেটকেইখন গ'ল আৰু ভাঙিলে এয়া ঢেকীয়া শাকৰ বৰটেঙা বনাব লৈছোঁ কুকাৰতে একেবাৰে সহজভাৱে বনাই দিম কেৰাহী ব্যৱহাৰ কৰিব মন নগ'ল আৰু একেবাৰে বোলো কুকাৰতে বনাই দিওঁ সেই ভাবি কুকাৰত মই প্ৰথমতে তেলত কেইটামান পাঁচফোৰণ দিলোঁ আৰু ডাঙৰ চাই বিলাহী এটা এনেকৈ ভাজি লৈছোঁ অকণমান নিমখ আৰু হালধি দিম ঢেকীয়া শাকখিনি ভালদৰে কাটি কৰি লৈ ইয়াতে কেইটামান মচুৰ দালি আৰু কেঁচা জলকীয়া এটা দি লৈছোঁ এতিয়া গোটেইখিনি ভালদৰে ভাজি আছোঁ শাকখিনি অকণমান ভাজি হোৱাত ইয়াত মই এটা আলু কাটি দিলোঁ আৰু এতিয়া ভালদৰে ভাজি আছোঁ এয়া বৰ কেইটামানো ভাজি ল'লোঁ ঢেকীয়া শাকত দিবৰ কাৰণে বৰকেইটা বেচন দিয়ে বনাইছোঁ আৰু এতিয়া পানী দি দিলোঁ এইফালে মই কেইফুটামান তেতেলী পানীত তিয়াই থৈ দিছোঁ আৰু কলডিলৰ ভাজি বনাবলৈ লৈছোঁ তাৰ কাৰণে কলডিল কাটি আছোঁ এয়া কলডিলৰ ভাজিখনো বনাওঁ বুলি তেলতে বৰ ভাজি লোৱা তেলতে তেজপাত দিলোঁ নহৰু দুফুটামান দিলোঁ থেতেলিয়াই একেবাৰে চিম্পুলকৈ বনাওঁ মই কলডিলৰ ভাজিখন পিঁয়াজ চিয়াজ দিলে খাবলৈ বেছি ভাল নাপাওঁ মই সেইকাৰণে তেলত নহৰু দিওঁ আৰু এনেকৈয়ে চিম্পুলকৈ নিমখ হালধি দি ভাজি পেলাইছোঁ আৰু গোটেইখিনি কলডিলৰ ফুলখিনি মই ভালদৰে ৰাখি থৈ দিওঁ পিছত ভাজি বনাবলৈ ভাল পাওঁ এওঁ ভাল পায় কলডিলৰ ভাজিখনত এনেকৈ ফুল দি পেলাই বনোৱা কলডিলৰ ভাজিখন উঠিবা নুঠা গাগা কৰিবানে না না গাগা নকৰা
बोले আকৌ দুপৰীয়া গা গা কৰিব লাগিব অকমান গা গা কৰিবা এ আমাৰ নিধি মাইনাই দেখিছেনে ঘুমু কৰি উঠি পেলাই কেনেকে কান্দে ইমান দুষ্ট হৈ গৈছে ঘুমু কৰি উঠিলে হ'বলৈ কান্দে ঘুমু কৰি উঠিলে নাকান্দে নহয় চাওঁ এই ঘুমু কৰি উঠিছে হয়নে ঘুমু কৰি উঠিছা এইজনীয়ে ঘুমু কৰি উঠিছেনে অ নাই উঠা এতিয়া গা গা কৰিবা গা গা কৰিবা তাই মোৰ লিপষ্টিক চু কৰিছে মোৰ বুজনীকো লিপষ্টিক লাগিব নেকি অকণমান ইছলাম তোমাৰ লিপষ্টিক লগাব হোৱা নাই নহয় তুমি ইমান হৈ আছা এতিয়া লিপষ্টিক লগাব হোৱা নাই নহয় লগাবা লিপষ্টিক লগাবা লাগিবই ইছলাম গা গা কৰি আহি লিপষ্টিক লগাবা দেই এয়া কুকাৰৰ খপ খোলাৰ পিছত অকণমান উতলাই দিছোঁ শাকৰ তৰকাৰীখন আৰু এতিয়া মই ভাজি থোৱা বৰকিটাও দি দিছোঁ ইয়াতে বৰকিটা দি পেলাই অকণমান উতলাই ল'ম বৰকিটা বেছি কোমল হ'বলৈ নিদিওঁ কাৰণ এইকেইটা বেছি মই মচমচীয়াকৈ ভাজাও নাই আৰু এতিয়া মই ইয়াত দিম তেতেলী পানীখিনি দিলে খাবলৈ ভাল লাগে নেমু দিয়াতকৈ তেতেলী পানী দিলে বেছি খাবলৈ ভাল লাগে শাকৰ টেঙাখন আপোনালোকেও এনেকৈ খাই চাবচোন তেতেলী দি বিৰাট ভাল লাগে খাবলৈ এতিয়া গোটেইখিনি অকণমান উতলাম আৰু নমাই দিম আৰু হৈ যাব এয়া চাওক বৰটেঙাখন ৰেডি হৈ গ'ল খাবলৈ বহুত টেষ্টি হৈছিল আপোনালোকেও এনেকৈ তেতেলী দি পেলাই খাবচোন বিৰাট ভাল লাগিলে খাই ক'ত যোৱা তুমি দুপৰীয়া ক'ত যোৱা এইফালে আহা এয়া দুপৰীয়া ছোৱালী দেউতাকলৈ ৰখি আছে দেউতাক ভাত খাবলৈ আহিব যে তাই সেইকাৰণে বাৰান্দাত তেনেকৈ ৰখি চাই আছে আৰু দেউতাকো এয়া দেউতাক আহা দেখি পেলাই তাই একেবাৰে নাচিবলৈ আৰম্ভ কৰি দিয়ে খুব ভাল পায় তাই পিছবেলাই হ'ল মই ঘৰখন অকণমান চাফা কৰিছোঁ বেছি ধূলি নাথাকেই কাৰণ আমাৰ বেছি মানুহ অহা যোৱা বাহিৰলৈ হৈ নাথাকে হ'লেও পিছবেলা অকণমান ধূলি চুলি ওলাই সাৰি মুচি ল'লে ভাল লাগে আৰু পিছবেলা খাবলৈ চুজি বনাইছিলোঁ অকণমান একেবাৰে চিম্পুলকৈ বনাইছোঁ অকণমান গাখীৰো দিছোঁ ভাল লাগে গাখীৰ দিলে মই এনেকৈ গাখীৰ দিয়ে বনাওঁ বিৰাট ভাল লাগে টেষ্ট এটা বেলেগ আহে অকণমান ঘিউত ফ্ৰাই কৰি লৈ পেলাই চুজিখিনি অকণমান ঘিউত ভাজি লৈছোঁ তাৰপিছত এনেকৈ চেনি দিলোঁ আৰু এনেকৈ গাখীৰ অকণমান দি দিছোঁ আৰু এতিয়া ভালদৰে এইখিনি যিমান জোখত লাগে তিমান জোখত বনাই ল'ম আৰু ইফালে মই চাহো বনাইছিলোঁ আদা দি পেলাই চৰ্দি কাহ হৈ থাকে এনেকুৱা সময়বিলাকত অকণমান আদা দি পেলাই লাল চাহ খালে ভাল লাগে
আজি ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব